নমস্কাৰ মই মনিষাই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আন এটা ভিডিঅ'। আজি বিহুৰ আৰম্ভণি ৰাতিপুৱা মাহ হালধি পিছিলো এয়া গা ধুবৰ কাৰণে। এয়া যোৱাকালি ৰাতি মই এটা ভিডিঅ' ক্লিপ থৈছিলোঁ মেহেন্দিৰ কালাৰটো ইমান ধুনীয়াকৈ উঠিছে আৰু আজি বিহু বুলি গোটেই ৰুমটোত নতুন বেড কভাৰ বেডশ্বীট পাৰি ৰুমটো ধুনীয়াকৈ সজাই থৈছোঁ, কাৰণ বিহু বুলিলে ঘৰটো সজাই থ'লেও মনটো ভাল লাগে। তো এয়া গা চা ধুই আহিলোঁ। গা ধুই আহি পেলাই মই এতিয়া মন্দিৰ যাম, নামঘৰলৈ যাম। আৰু ইয়াত জেতুকাৰ কালাৰ দেখিছেনে ইমান ৰঙা আহিছে, পূৰা ৰাতি ৰংটো আৰু এতিয়া ৰংটোৰ মাজত কিমান ডিফাৰেণ্ট। তো এয়া মই এতিয়া ৰেডি হ'ম আৰু আজি যোনযোৰ কাপোৰ পিন্ধিম এইটো যোৱা বছৰে হয়, বিহুৰ কাৰণে লৈছোঁ মই, কিন্তু সেইটো অলপ পিছত পিন্ধিম, সেইটো বাৰু দেখাম। আৰু এই কাপোৰযোৰ পিন্ধিয়ে মন্দিৰ যাম, কাৰণ বৰষুণো বহুত দি আছে। এয়া মই ৰেডি চেডি হ'লোঁ। এইটো বিহুৰ আউটফিট হয়। এইটো আউটফিট নহয়, একচুৱেলি সেইটো আউটফিট মই আবেলি পিন্ধিম। এতিয়া বছ মন্দিৰলৈ যাম কাৰণে জাষ্ট এইটো যোৱা বছৰ হয়, যোৱা বছৰ আউটফিটটো পিন্ধিছোঁ। আৰু ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিছে মোক। তুমি ডেডি খেয়া কৰা, ডেডি খেয়া কৰা, ডেডি খেয়া কৰা। তাৰপিছত এয়া আহিলোঁ আমাৰ ওচৰতে থকা মহাভৈৰৱ মন্দিৰত আহি পেলাই চাকি বন্তি জ্বলাম। আৰু তাৰপিছত আৰু আজি যিহেতু এক বহাগ, মন্দিৰত আহি পেলাই মনটো বিৰাটেই ভাল লাগিছে। কিন্তু আজি বহুত ভিৰ আছিল মন্দিৰত। আমি যাওঁতে মন্দিৰত আৰতি হৈ আছিলে, আৰতিও দেখিলোঁ, মনটো বিৰাটেই ভাল লাগিলে। আৰু এতিয়া মন্দিৰত চাকি বন্তি জ্বলালোঁ, এতিয়া জাষ্ট সেৱাটো কৰিব আছিলে। আৰু সেয়া কৰি পেলাই আমি আজি বাহিৰতে লাঞ্চটো কৰিম। আৰু এয়া আহি পেলাই ফটো উঠিলোঁ। আৰু তাৰপিছত এয়া গ'লোঁ খাবৰ কাৰণে দুপৰীয়াৰ লাঞ্চটো আমি এনেকুৱা হোটেলতে খালোঁ। আৰু এয়া মোৰ এইটো আজিৰ আউটফিট, এইটো বিহু বুলি লৈছিলোঁ। এইযোৰ চেণ্ডেল আৰু এইযোৰ হ'ল টচ মুগা, মানে ব্লেক টচ। আৰু এইযোৰ অসমীয়া গহনা, এইটো মই পিন্ধিম এতিয়া। আৰু পিন্ধি পেলাই অকণমান ভিডিঅ' শ্বুট কৰিবৰ কাৰণে বাহিৰত যাম। আৰু এয়া মই ৰেডি হৈ গ'লোঁ। আৰু এতিয়া বতৰটো ইমান ডাৱৰীয়া হৈছে, মানে বৰষুণ দিব। এতিয়া ভাবি আছোঁ ক'ত যাম, কিন্তু ইমান বতাহ, বৰষুণো অলপ চলপ আগত হৈয়ে গ'ল। তাকো মনটো মানা নাই অলপমান ওলাই যাওঁ। তাৰপিছত এয়া বুমৰাগুৰি ব্ৰিজৰ ফালে গ'লোঁ, আৰু তাতে যে এনেকুৱা বতাহ, এটা ৰীল শ্বুট কৰিব পৰা নাই, ভালকৈ ভিডিঅ' এটা বনাব পৰা নাই। যেনে তেনে অলপমান ক্লিপ ৰাখিলোঁ। আৰু ইমান বতাহ দেখিছেনে, মোৰ কাপোৰ চাপোৰ উৰাই গৈছে। এনেই কাপোৰযোৰ পিন্ধিবলৈ ইমান টাইম লাগিছে, যেনে তেনে এটা ভিডিঅ' ক্লিপ ৰাখিলোঁ। আৰু হাজবেণ্ডক ক'লোঁ ব'লা ইয়াৰ পৰা যাওঁ। আৰু ইয়াতো আহিলোঁ, একেই ছেইম বতাহৰ কাৰণে একো এটা ভালকৈ ভিডিঅ' ল'ব পৰা নাই। তাৰপিছত আহিলোঁ ৰেষ্টুৰেণ্টত কিবা এটা খাবলৈ, কাৰণ ভোক লাগি গৈছে, যিহেতু সন্ধিয়া হৈ গৈছে, বহুত টাইম হ'ল ভাত খোৱা। তো ইয়াতে অলপমান চাহ আৰু ফ্ৰেঞ্চ ফ্ৰাই খালোঁ। কিন্তু মোৰ গাটো বহুত বেয়া লাগিলে কাৰণে মই বাকী খাব নোৱাৰিলোঁ। আমি পেক কৰি ল'লোঁ ঘৰতে খাম বুলি। তাৰপৰা ওলাই আহিলোঁ, আৰু একদম কিবা লাগিছে, ভাগৰ লাগি গৈছে গাটো। তো এয়া আৰু এতিয়া ঘৰলৈ যাম। অলপ আগত মানে আধা ঘণ্টামান আগত আহি জাষ্ট ঘৰ পাইছোঁ। মোৰ যে ইমান টায়াৰ্ড লাগিছে আজি গোটেই দিনটো, মানে ইফালৰ পৰা ইফাল। তাৰপিছত মন্দিৰ গ'লোঁ, মন্দিৰৰ পিছত অকণমান ওলাই গ'লোঁ আবেলি। মোৰ মানে একদম গাটো বহুত বেয়া লাগিছে। আৰু এতিয়া 9টা বাজিছে, এতিয়া ডিনাৰৰ কাৰণে ৰেডি কৰিব লাগিব। তো মোৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো এবাৰ ক্লিক কৰি দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই যাব। আৰু আশা কৰিছোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰিব, তেনেহ'লে মোৰো মন যাব ভিডিঅ' বনাবৰ কাৰণে। তো আজিলৈ আহিছোঁ। বিহুৰ চবলৈ শুভেচ্ছা থাকিল আৰু মৰম থাকিল। তো ঠিক আছে, মই এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। গুড নাইট এণ্ড টেক কেয়াৰ।